দৰ্শনা ভঁৰালী কোননো? দৰ্শনা ভঁৰালীয়ে কি দেশ জয় কৰি আহিছিল নেকি? যে দৰ্শনা ভঁৰালী ক'ত থাকে, কি কৰে, কি খাইছে, কি বৈছে, তাই গাঁৱলৈ ঘূৰি আহিব নাই, তাই মাক বাপেক কিয় কেমেৰাৰ আগত নোলালে, এইখিনি জানিবলৈ আমাক কি দৰকাৰ? দৰ্শনা ভঁৰালীয়ে অশ্লীল ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে জেলত আছে। তাইতো ভাল কাম কৰি জেলত থকা নাই, বা জেলত ভাল কাম কৰা মানুহক জেলত নাৰাখে। জেলত ৰাখে অপৰাধীক, কিবা অপৰাধ কৰা মানুহক জেলত ৰাখে, যাতে তাই সেই অপৰাধটো অনুশোচনা কৰিব পাৰে। এতিয়া দৰ্শনা ভঁৰালী যে কোনখন জেলত আছে, কি কৰিছে, কি খাইছে, এইবোৰ জনা আমাৰ কি দৰকাৰ? এইকেইদিন মানে নিউজ পৰ্টেলত এই কথাটো পাই আছোঁ। ফেচবুকটো খুলিবই নাই, ফেচবুক পেজত আহে এই কথাটো। দৰ্শনা ভঁৰালীয়ে কোনখন জেলত আছে, দৰ্শনা ভঁৰালীয়ে কি খাইছে, কি বৈছে, তাৰপৰা লাষ্টত ক'ব দৰ্শনা ভঁৰালী কোনো এতিয়ালৈকে আপডেট অহা নাই। আৰু আমি আপডেট জানিবলৈ ৰৈ আছোঁ নেকি? দৰ্শনা ভঁৰালীয়ে কি কৰিছিলে? এটা অশ্লীল ভিডিঅ' প্ৰস্তুত কৰিছিলে। সেইজনী যুৱতীৰ কথা জানিবলৈ কি আমি ৰৈ আছোঁ নেকি? সেই দৰ্শনা ভঁৰালীৰ কথা প্ৰচাৰ কৰি থকাতকৈ কেলৈ জোনমণি ৰাভাৰ লগত, মানে জোনমণি ৰাভাৰ ঘটনাটোত যি লীনা দলে নামৰ যিগৰাকী SP কথা ওলাইছে, সেইগৰাকীক কি আপোনালোকে কিবা এটা সুধিব নোৱাৰে যে জোনমণি ৰাভাৰ ঘটনাটোৰ লগত আপোনাৰ নাম সাঙুৰ খাই পৰিছে, ইয়াৰ বিষয়ে আপোনালোকে কি ক'ব? এনেকৈ আপোনালোকে সেইবোৰ সুধিব নোৱাৰে। অশ্লীল ভিডিঅ' প্ৰস্তুত কৰা এজনী যুৱতী, সেইজনী যুৱতী ক'ত আছে, কি কৰিছে, কি খাইছে, কিয় মাক দেউতাক কেমেৰাৰ আগলৈ নাহিলে, সেইখিনি আপডেট অহা নাই এতিয়ালৈকে। অসমত ইমানখিনি ঘটনা ঘটি আছে, সেইখিনি প্ৰচাৰ কৰিব লাগে। অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি থকা এজনী যুৱতীৰ কথা ইমান প্ৰচাৰ কৰি থাকে নেকি? তাই জেলত আছে আৰু তাই দোষ কৰিছে, আইনে তাইক শাস্তি দিছে, জেলত আছে, বছ তাই থাকক জেলত, অনুশোচনা কৰক তাইৰ ভুলখিনি। আকৌ সেইটো ভাইৰেল কৰি থাকে নেকি? দৰ্শনা ভঁৰালী ক'ত আছে, দৰ্শনা ভঁৰালীয়ে কোনখন জেলত আছে, কি খাইছে, কি বৈছে, এইবোৰ প্ৰচাৰ কৰি থাকে নেকি? এইবোৰ প্ৰচাৰ বা সেইবোৰ শুনিবলৈ আমি ৰৈ থকা নাই। ফেচবুকটো খুলিবই নোৱাৰি, কেইটামান পেজত মানে অকল সেই কথাটোকে এইকেইদিন আহি আছে, অকল দৰ্শনা ভঁৰালী যোৰহাটৰ দৰ্শনা ভঁৰালী। যোৰহাটৰ দৰ্শনা ভঁৰালীয়ে বৰ ভাল কাম এটা কৰিলে।